হেল্ল' ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিম SSLC 2026 ৰুটিনখন। যদি তোমাক ৰুটিনখন PDF আকাৰত লাগে তেন্তে এই ভিডিঅ'টোত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে যাই পিনে তোমালোকে ডাউনলোড কৰিব পাৰা। আৰু যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, জল্দি যাই পিনে ছাবস্ক্ৰাইব কৰা, কাৰণ আমি এইটো চেনেলত ক্লাছ 10 নাইবা SSLC কেণ্ডিডেটবিলাকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি থাকোঁ। তো আমি SSLC ৰুটিনখন ডিছকাছ কৰোঁ। ত' ষ্টুডেণ্টছ, সন্মুখত তোমালোকে দেখিবলৈ পাইছা, এইখন হৈছে SSLC 2026 ফাইনেল এক্সামৰ ৰুটিন। চ' ইয়াতে প্ৰথমতে ফেব্ৰুৱাৰী 10 তাৰিখ MIL আছে, আৰু MIL ছাবজেক্টৰ এক্সাম আছে, আৰু ইংলিছ IL ছাবজেক্টৰ এক্সাম আছে। তোমালোকৰ এক্সাম 9টাৰ পৰা 12 বজালৈকে হ'ব। আৰু ফেব্ৰুৱাৰীত 13 তাৰিখ আছে ছচিয়েল। ফেব্ৰুৱাৰীত 14 তাৰিখ আছে ইলেক্টিভ ছাবজেক্টৰ মিউজিক, ডান্স, উডক্ৰাফ্ট, হোম সায়েন্স। আৰু ফেব্ৰুৱাৰীত 13 তাৰিখ ইলেক্টিভৰ আছে ফাইন আৰ্ট, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভৰ। ফেব্ৰুৱাৰীৰ 16 তাৰিখ আছে তোমাৰ ইংলিছ 9টা বজাৰ পৰা 12টা বজালৈকে। ফেব্ৰুৱাৰীৰ 20 তাৰিখ আছে তোমাৰ জেনেৰেল মেথমেটিক্স। ফেব্ৰুৱাৰীৰ 23 তাৰিখ আছে তোমাৰ জেনেৰেল সায়েন্স। ফেব্ৰুৱাৰীৰ 24 তাৰিখ আছে তোমাৰ মণিপুৰী ইলেক্টিভ আৰু সান্তালী ইলেক্টিভ আছে। ফেব্ৰুৱাৰীৰ 26 তাৰিখ আছে তোমাৰ ইলেক্টিভৰ এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফি ইলেক্টিভৰ হিষ্টৰী ইলেক্টিভৰ সংস্কৃত ইলেক্টিভৰ কম্পিউটাৰ সায়েন্স ইলেক্টিভৰ কমাৰ্চ ইলেক্টিভৰ নেপালী ইলেক্টিভৰ এৰাবিক ইলেক্টিভৰ পাৰ্চিয়ান ইলেক্টিভৰ আছামিজ। আৰু ফেব্ৰুৱাৰীৰ 27 তাৰিখ তোমাৰ আছে ইলেক্টিভৰ ৰিটেইল আছে, IT আছে, প্ৰাইভেট চিকিউৰিটি আছে, হেল্থ কেয়াৰ আছে, এগ্ৰিকালচাৰ এণ্ড যিবিলাক ইলেক্টিভ ছাবজেক্ট আছে গোটেইখিনি আছে। তোমালোকে নিজে চাই ল'বা। আজিৰ ভিডিঅ'টো ইয়ালৈকে।